তুমি একদম সিম্পল ব্লগ কৈছা এনেকা ব্লগ নকয় আজিকালি হাই দোস্ত একদম অলপ পাপৰি দিব লাগিব ধাপকে Good morning guys and welcome back to a new vlog. আজি গৈ আছো এখন নতুন ঠাইলৈ ফেচুৱাললৈ গৈ আছো বহুত দিনৰ মূৰত 7 বছৰ মান যোৱা নাই আজি যাম মই আহিছো সীমান্ত দা আছে এজন আৰু দুজন মান আছে ৰৈ আছে কি মেলেং চাইলিত এতিয়া যাওঁ আপোনালোককো দেখুৱাও তাৰ পিছত এৰখৰ ভাল ঠাইলৈ যাবলৈ চেষ্টা কৰিম যদি সময় সুবিধা মিলে বলক এতিয়া আমি আছো মেলেং খুদামৰা গাঁৱত এখন অতব্য অৰণ্য এখন হৈছে খুদামৰা গাঁৱৰ থকা বন্ধুত্ব কুটিৰ ৰেষ্টুৰেণ্ট মানে ৰিজৰ্ট বুলি ক'ব নি এখন ভিতৰলৈ বাৰু কেতিয়াবা আহিম আকৌ ঠাণ্ডা দিনত এখন হৈছে কপাধৰা বজাৰ দেওবাৰে পঢ়ে এই গছবোৰৰ কাৰণে জেগাটো ধুনীয়া লাগে সোমাই আহিছোঁ আমি এতিয়া মেলেং চাৰিআলি ফালে আৰু আমাৰ দুজন মানুহ লগত অহা হয় দুজন এই দুজন মোবাইলত ব্যস্ত পুৰা এই দুইজন এজন পিংকু বহুত দিনৰ মূৰত লগ পাইছোঁ ক'ৰ আহিলা মই ঘৰৰ পৰা আহিছোঁ চন্দনৰ ঘৰলৈ যাওঁ তাকে তুমি ক'ত যোৱা এইখন হৈছে মেলেং বাগান বহুত দূৰলৈকে আছে বাৰু আৰু এৰিয়াটো ফেচুৱাল বুলিয়ে কয় আপোনালোকে এতিয়া কেইটামান চিনেমেটিক শ্বট উপভোগ কৰি লওক এইটো হৈছে ৰাধা কৃষ্ণ মন্দিৰ বজাৰ বহে হ'বলা দেই ইয়াত আৰু আজিকালি বাগানবোৰত ধেৰ মন্দিৰ বনাইছে আমাৰ তাতো বনাই আছে ইয়াতো অলপ আগত দেখিছোঁ বনাই আছে মন্দিৰ এখন ফেচুৱাল জয়শ্ৰী উচ্চ মাধ্যমিক বিদ্যালয় জয়শ্ৰী হাইস্কুল প্ৰায়খিনি স্কুলে আজিকালি নতুন কৰি পেলাইছে ঘৰবোৰ নতুন কৰিছে হা তাকেহে সেইটো পানীৰ মাজত যাব বহিবলৈ দৰ্জাও নাই ওপৰত টিঙো নাই আৰু ৰাস্তাও নাই নাৱলৈ যাব লাগিব আমি জটকীয়া পাইছোঁহি চন্দনহঁতৰ ঘৰলৈ গৈ আছোঁ 7 বছৰ আগত আহোঁতে এইটো ৰাস্তা কেঁচা আছিলে কেঁচা মানে শিলগুটি দিয়া অৱস্থাই নাই এতিয়া পূৰা ব্লক দি ধুনীয়া কৰি দিলে ৰাস্তা বাকী সকলো ৰাস্তা গাঁৱৰ ৰাস্তাবোৰ এনেকুৱা ধৰণৰ হৈ গ'লে ভালেই হৈ যাব জেগাটো আহি ভালো লাগে গছ গছনি ধেৰ আছে ইয়াত পানীটো অলপ কম এইটো চন্দন দেই চন্দনৰ ঘৰলৈ আহিছিলোঁ আমি সকলো হাঁহ এটা কৰি দিয়ে চন্দন কিবা এষাৰ কোৱা আমাৰ সেইখিনি কেনেকুৱা খালা বেয়া লাগিলে মই পিছত কম বোলা ইয়াত নকওঁ এতিয়া আমি চন্দনহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া গৈ আছোঁ গিবনৰ ফালে অলপ ফুৰিবলৈ এতিয়া আপোনালোকক গিবনৰ যি সৌন্দৰ্যতা সেয়া আপোনালোকক উপভোগ কৰাম বলক আপোনালোকে আমাৰ লগতে ভিডিঅ'টো উপভোগ কৰক এটা সুন্দৰ ভিউ আপোনালোকে উপভোগ কৰিছে এয়া আমাৰ লগত আছে চন্দন
নগা পাহাৰ নে কি পাহাৰ এইটো সন্মুখত নগা পাহাৰ সৌৱা সুদূৰত যে দেখিছে এখনি শ্যামক্ষেত্ৰ তাৰ পৰা আহিছে ধীৰে নামি এধানি স্ফটিকৰ নিৰ্মল ধাৰা আৰু তাৰেই তীৰতে ভৈৰৱে ৰং ডাইৰেকশ্যনত গুচি গৈছিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত বহি গীত জোৰে জাক বালি বাহি সৰু সৰু আলি ঐ সৰু সৰু আলি এতিয়া আমি এটা ডেঞ্জাৰ ৰাস্তাৰে গিবনৰ ফালে গৈ আছোঁ ৰাস্তাৰ দুয়োকাষে বাগান আৰু মাজে মাজে হাবিও আছে ৰাস্তাটোৰে অন্য মানুহ অহা যোৱা কৰি আছে যদিও মানুহৰ পৰিমাণ একেবাৰে সীমিত আৰু মাজে সময়ে এই ঠাইবোৰত বাঘ আৰু হাতীও ওলায় বোলে গতিকে সোনকালে ইয়াৰ পৰা ওলোৱাটোহে কথা আৰু এয়া হৈছে গিবনৰ এণ্ট্ৰি পইণ্ট এইটো গিবনৰ কেম্প এটা এয়া হৈছে গিবন অভয়াৰণ্য অলপ দূৰ যাওঁ আৰু এইফালে দিয়ে যিহেতু সময় বহুত হৈ গ'ল এয়া আমি গিবন অভয়াৰণ্যৰ মাজে মাজে গৈ আছোঁ ৰাস্তাৰ দুয়োকাষে হাবি আৰু হাবি কিবা জীৱ জন্তু দেখিবলৈ পাওঁ নাই নাজানো কিন্তু কিছুমান চৰাইৰ মাত শুনি আছোঁ আৰু বেছি দূৰ এনেও নাযাওঁগৈ অলপ গৈ আমি উভতি গুচি আহিম কেতিয়াবা লগত গাইড লৈ আহি গিবনখন এক্সপ্ল'ৰ কৰিম আৰু আপোনালোককো দেখুৱাম এতিয়া গিবনৰ মাজত আছোঁ এইকেইজন ফটো পষ্ট দিবলৈ ৰৈ আছে এইফালেও ভাবি এফালেও ভাবি কি ওলাই ভগৱানে জানে ভগৱান আছে যেতিয়া কিহৰ চিন্তা হয়নে এটা ফটো এখন মাৰি লওঁ গিবনৰ পৰা ওলাই আহিলোঁ এতিয়া গৈ আছোঁ অন্য এডোখৰ ঠাইলৈ ব'লক সেই ঠাইডোখৰ চাই আহোঁ গিবনৰ পৰা আহি আমি পালোহি এডোখৰ ফেচুৱালৰে ধুনীয়া জেগা চাৰিওফালে গছেৰে ভৰি থকা এক সুন্দৰ ঠাই এফালে গছ আৰু এফালে বাগান এয়াই হৈছে ফেচুৱালৰ কমলপুৰ বাগান কমলপুৰ বুলি কয় জেগাডোখৰ এইফালেদি যদি এনেকৈ কিবা কিবি কৰি পেলাই গ'লেগৈ আকৌ লাদৈগড় চাৰিআলিত ওলাবগৈ আগলৈ নাযাওঁগৈ
এতিয়া চন্দনৰ ঘৰ যাওঁ আৰু চন্দনৰ ঘৰৰ পৰা সীমান্ত দাৰ ঘৰ যাওঁগৈ এতিয়া ফটো মাৰিবলৈ সকলোৱে দন লাগিছে এতিয়া ফটো চটো মাৰি আমি যাম এতিয়া ঘৰলৈ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কৰিব চাব লাইক কৰে নকৰে সেইবোৰ আপোনালোকৰ কথা ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে কমেণ্ট এটা কৰি থৈ যাব এই ভিডিঅ'ৰ লিংক তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' পাবলৈ মানে আমি উৎসাহ পাম একদম চিম্পল ব্লগ কৈছা এনেকুৱা ব্লগ নকৰে আজিকালি হাই দোস্ত একদম অলপ পাপৰি দিব লাগিব ধাপকে আমি ভিউজৰ কাৰণে কাম নকৰোঁ হয় নাই আমি ভিউজৰ কাৰণে কাম কৰা নাই We create only memories. Yes. এইটো বহিবা গৰমত বিন্দাছ আৰাম আছে